অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হাই গাইজ আজি বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ব্লগ ভিডিঅ' বনাম বুলি ভাবিছোঁ তাকে বহুত দিন ব্লগ দিয়া নাই আজি আপোনালোকক দেখাবলৈ আহিছোঁ মই আমাৰ অসমৰ বিখ্যাত চাহৰ গছ মানে টি গাৰ্ডেন চাওক তাকে দেখাই আছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপুনি চাব পাৰে চাই থাকক আমি এতিয়া বৰ্তমান আপোনালোকক দেখাম চাওক ধন্যবাদ এয়া আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ কাকৈ পাহাৰৰ ওচৰত এখন বাগানখন দেখিবলৈ পাইছে কিমান সুন্দৰ ইয়াত দেখক চাওক আপোনালোকে চাওক এইখনে হৈ গ'ল বাগান ইয়াৰ পৰা আমাৰ চাহপাত প্ৰচলন হয় আমাৰ এই পাতবিলাক নিয়ে চাহপাত বনাই তাকে চাওক হয় আপোনালোক দেখাবলৈ চেষ্টা কৰি আছোঁ আমি চাব পাৰে এখন অভাৰব্ৰিজ দেখাম এইখনৰ ওপৰেদি ট্ৰেইন যায় আপোনাৰ তলেদি মানুহ যায় পাৰ হ'বলৈ আমি পাৰ হয় মানুহ তাকে আমি দেখাই আছোঁ আপুনি চাওক বাগানখনো দেখালোঁ কেনেকুৱা পালে ক'ব আমাকো আৰু বিশেষ নেদেখাওঁ মানে মই আজি ব্লগ ভিডিঅ'টো ইমান বনোৱাৰ মানে উদ্দেশ্য নাছিলে এটা কাৰণতে বনাইছোঁ কাৰণটো আপোনালোকক ক'ম এই ব্ৰিজখন আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাব পাৰে হয় আজি মই ইয়ালৈ অহা এটা উদ্দেশ্য আছে মোৰ এজন ভাইটি আছে তাৰ এটা সৰু মোৰ ইউটিউব চেনেল আছে অসম hontan আপোনালোকে সকলোৱে চাৰ্চ কৰি চাব বুলি আশা ৰাখিলোঁ তাতে সি ধুনীয়া ডান্সৰ ভিডিঅ' আপলোড কৰে সি ডান্সাৰ হয় তাকে তাৰ ডান্সৰ ভিডিঅ' দুটা শ্বুটিং কৰিবলৈ ইয়ালৈকে আহিছিলোঁ তাকে ভাবিলোঁ মোৰ চেনেলতো অকণমান দি দিওঁ আৰু বহুত দিন আপোনালোক ব্লগ ভিডিঅ' দেখাব পৰা নাই তাকে চাব মোৰ চেনেলটো চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰিব ভাল লাগিলে আৰু অসম hontan চাব অসম hontanত মোৰ ভাইটিজনে ডান্স কৰে ধন্যবাদ।